নমস্কাৰ বন্ধুসকল, মই কেশৱ ভইচ অফ ইউথ চেনেলত আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাই আমাৰ কাৰেণ্ট এফেয়াৰ সিৰিজৰ আজিৰ ভিডিঅ'টো আৰম্ভ কৰিবলৈ লৈছোঁ। বন্ধুসকল, আমাৰ চেনেলত আপলোড হোৱা এই কাৰেণ্ট এফেয়াৰ সিৰিজৰ ভিডিঅ'সমূহ আগন্তুক হ'বলগীয়া এডিআৰইৰ গ্ৰেড 3, গ্ৰেড 4, অসম পুলিচ আৰু অন্যান্য পৰীক্ষাৰ কাৰণে উপযোগী হোৱাকৈ বা হেল্পফুল হোৱাকৈ প্ৰস্তুত কৰা হৈছে। গতিকে আশা কৰোঁ আপোনালোকে এই ভিডিঅ'সমূহ চাই নিশ্চয় উপকৃত হৈছে। আৰু আপোনালোকে যদি এই ভিডিঅ'সমূহ চাই উপকৃত হৈছে তেন্তে প্লিজ লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। লগতে আপোনালোকে যদি প্ৰথমবাৰ আমাৰ চেনেলত এই ভিডিঅ'সমূহ চাই আছে তেন্তে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। চ' আহক আজিৰ ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। আজিৰ প্ৰথমটো কুৱেশ্যন হৈছে, হু উইল বি কনফাৰ্ড দ্য ষ্টেটছ হাইয়েষ্ট চিভিলিয়ান এৱাৰ্ড আছাম বৈভৱ 2023? ৰাজ্যৰ সৰ্বোচ্চ অসামৰিক বঁটা অসম বৈভৱ 2023 কাক প্ৰদান কৰা হ'ব? অপশ্যনসমূহৰ ভিতৰত শুদ্ধটো হৈছে অপশ্যন এ, ৰঞ্জন গগৈ। ৰঞ্জন গগৈ ডাঙৰীয়াক এইবাৰৰ অসামৰিক সৰ্বোচ্চ বঁটা অসম বৈভৱ প্ৰদান কৰা হ'ব। অসম চৰকাৰে আইন আৰু ন্যায়ৰ ক্ষেত্ৰত মাননীয় সাংসদ তথা ভাৰতৰ প্ৰাক্তন মুখ্য ন্যায়াধীশ শ্ৰীযুত ৰঞ্জন গগৈ ডাঙৰীয়াক অসম বৈভৱ 2023 ৰাজ্যৰ সৰ্বোচ্চ অসামৰিক বঁটা প্ৰদান কৰিব। ৰঞ্জন গগৈ ডাঙৰীয়া এজন প্ৰাক্তন অধিবক্তাৰ লগতে ভাৰতৰ 44 সংখ্যক মুখ্য ন্যায়াধীশ হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। উত্তৰ পূব ভাৰতৰ পৰা ভাৰতৰ মুখ্য ন্যায়াধীশৰ পদত অধিষ্ঠিত হোৱা তেখেত হৈছে প্ৰথমজন ন্যায়াধীশ। উল্লেখযোগ্য যে ভাৰত চৰকাৰৰ সৰ্বোচ্চ অসামৰিক বঁটা ভাৰতৰত্ন আৰু পদ্ম বঁটাৰ অনুৰূপ আৰ্হিত অসমৰ অসামৰিক বঁটা প্ৰদান কৰা হয়। অসম অসামৰিক বঁটা প্ৰদান কৰা হয়। বঁটা সমিতিৰ সিদ্ধান্ত অনুসৰি প্ৰতিটো শিতানত প্ৰতি বছৰে বঁটাৰ সংখ্যা বেলেগ বেলেগ হয়। 10 ফেব্ৰুৱাৰীত মুখ্য অতিথি হিচাপে ভাৰতৰ উপৰাষ্ট্ৰপতিৰ উপস্থিতিত এইবাৰৰ এই বঁটাসমূহ প্ৰদান কৰা হ'ব। অসম চৰকাৰে 2023 চনৰ বাবে সৰ্বমুঠ 22 জনক এই চিভিলিয়ান বঁটা আগবঢ়াব। তাৰে ভিতৰত অসম বৈভৱ এজন অৰ্থাৎ ৰঞ্জন গগৈ ডাঙৰীয়াক আগবঢ়াব আৰু আছাম সৌৰভ আগবঢ়াব সৰ্বমুঠ 4 জনক আৰু আছাম গৌৰৱ বঁটা আগবঢ়াব সৰ্বমুঠ 17 জন ব্যক্তিক। ইয়াত আপোনালোকে দেখিবলৈ পাইছে চিৰিয়েল নেম অফ এৱাৰ্ডি, এৱাৰ্ড কেটেগৰী, ফিল্ড, এই গোটেইখিনি লিখি দিয়া আছে। ইয়াত লিষ্টটো আপোনালোকে ভালদৰে চাই ল'ব। ৰঞ্জন গগৈ ডাঙৰীয়াক আছাম বৈভৱ ল' এণ্ড জাষ্টিচ ফিল্ডত দিয়া হৈছে। তেনেকৈ ইয়াত কৃষাণ চন্দ নৌৰিয়ালক আছাম সৌৰভ বঁটা প্ৰদান কৰা হৈছে আৰ্ট এণ্ড কালচাৰৰ ক্ষেত্ৰত। ঠিক সেইদৰে হিমা দাসক স্পৰ্টছ কেটেগৰীত দিয়া হৈছে আছাম সৌৰভ বঁটা। সেইখিনি আপোনালোকে ইয়াত ভালদৰে চাই ল'ব। ইয়াত সৰ্বমুঠ 22 জনক এই বঁটাসমূহ প্ৰদান কৰা লিষ্ট দিয়া হৈছে, আপোনালোকে ভালদৰে চাই ল'ব। ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে, হুইচ উইল বি দ্য থাৰ্ড ষ্টেট টু ইন্ট্ৰডিউচ বিল অন ইউনিয়ন চিভিল কোড? ইউনিফৰ্ম চিভিল কোডৰ ওপৰত বিধেয়ক উত্থাপন কৰা তৃতীয়খন ৰাজ্য কোনখন হ'ব? ইয়াৰ অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ, অসম। অসম হৈছে ইউনিফৰ্ম চিভিল কোডৰ ওপৰত বিধেয়ক উত্থাপন কৰা তৃতীয়খন ৰাজ্য। উত্তৰাখণ্ড আৰু গুজৰাটৰ পিছতেই অসম তৃতীয়খন ৰাজ্য হ'ব যিয়ে ইউনিফৰ্ম চিভিল কোড বিধেয়ক উত্থাপন কৰিব আৰু ইয়াৰ জৰিয়তে জনজাতীয় জনগোষ্ঠীক এই আইনৰ পৰিসৰৰ পৰা ৰেহাই দিয়া হ'ব। অৰ্থাৎ জনজাতীয় জনগোষ্ঠীৰ লোকসকল এই আইনৰ অধীনত সীমাবদ্ধ নাথাকিব। এই UCC মানে হৈছে দেশৰ সকলো নাগৰিকৰ বাবে সাধাৰণ আইন, যিটো ধৰ্মৰ ওপৰত ভিত্তি কৰি প্ৰৱৰ্তন নহয়। অৰ্থাৎ এই ধৰ্মৰ গণ্ডিৰ বাহিৰত থাকিব। ভাৰতবৰ্ষৰ সকলো ধৰ্মৰ সকলো লোকে এই আইন মানি চলিব লাগিব। অহা মাহৰ পৰা আৰম্ভ হ'বলগীয়া বিধানসভাৰ বাজেট অধিৱেশনত ৰাজ্যখনত বহুবিবাহৰ অন্ত পেলোৱাৰ বাবে এখন বিধেয়ক অনাৰ পৰিকল্পনা অসম চৰকাৰে কৰিছে। ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে, হু উইল বি কনফাৰ্ড দ্য জ্যোতি প্ৰসাদ আগৰৱালা শিল্পী সন্মান 2024? জ্যোতি প্ৰসাদ আগৰৱালা শিল্পী সন্মান 2024 কাক প্ৰদান কৰা হ'ব? অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ, ৰমেন চৌধুৰী ডাঙৰীয়াক। অসম সাহিত্য সভাৰ জ্যোতি প্ৰসাদ আগৰৱালা শিল্পী সন্মান বিশিষ্ট শিল্পী ৰমেন চৌধুৰীক প্ৰদান কৰা হ'ব। প্ৰতি বছৰে 17 জানুৱাৰীত পালন কৰা শিল্পী দিৱস অসমবাসীৰ বাবে এক উল্লেখযোগ্য দিন, কিয়নো 1951 চনত জ্যোতিপ্ৰসাদ আগৰৱালা দেৱৰ এই 17 জানুৱাৰীৰ দিনটোতেই তেখেতৰ দেহাৱসান ঘটিছিল। গতিকে তেওঁৰ স্মৃতিতে প্ৰত্যেক বছৰে শিল্পী দিৱস অসমবাসীয়ে পালন কৰে। 1903 চনত অসমৰ তামোলবাৰীত কিৰণময়ী আৰু পৰমানন্দ আগৰৱালাৰ ঘৰত জ্যোতিপ্ৰসাদ আগৰৱালা দেৱে জন্মগ্ৰহণ কৰিছিল। বন্ধুসকল, এইবাৰৰ এই জ্যোতিপ্ৰসাদ আগৰৱালা শিল্পী সন্মান পোৱা ৰমেন চৌধুৰী কোন বাৰু আপোনালোকে জানেনে? শিল্পী ৰমেন চৌধুৰীয়ে সমগ্ৰ জীৱনটো অসমৰ সংগীত জগতখনৰ উত্তৰণৰ অৰ্থে কৰ্ম সম্পাদন কৰি আমাৰ সাংস্কৃতিক জগতখনক সময়ৰ গতিত আগবঢ়াই লৈ গৈছে। বিশেষকৈ অসমৰ জাতি জনগোষ্ঠীয় লোক সংগীত সংৰক্ষণৰ দিশটোত সৰ্বাধিক গুৰুত্ব দিয়াৰ লগতে কেইবাখনো অসমীয়া বোলাছবিত সংগীত পৰিচালক হিচাপে ৰমেন চৌধুৰীয়ে দায়িত্ব পালন কৰি আহিছে। আপোনালোকে এই গোটেই এডিশ্যনেল ডাটাখিনি ভালদৰে চাই ল'ব, মনত ৰাখি ল'ব, যাতে আপোনালোকৰ পৰীক্ষাত যিকোনো কুৱেশ্যন আহিলে সলভ কৰিবলৈ সুবিধা হয়।
ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে চিফ মিনিষ্টাৰ ওমেন এণ্টাৰপ্ৰেনিয়ৰশ্বিপ কেম্পেইন হেজ বিন ষ্টাৰ্টেড বাই হুইচ অফ দ্য ফলোইং ষ্টেট? তলৰ কোনখন ৰাজ্যই মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান আৰম্ভ কৰিছে? অপশ্যনসমূহৰ ভিতৰত শুদ্ধটো হৈছে অপশ্যন বি অসম। অসম চৰকাৰে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান আৰম্ভ কৰিছে। এই মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযানৰ লক্ষ্য হৈছে মহিলা আত্মসহায়ক গোটসমূহৰ প্ৰায় ৩৯ লাখ মহিলা সদস্যক গ্ৰাম্য ক্ষুদ্ৰ উদ্যোগী বা লাখপতি বাইদেউ হিচাপে বিকশিত কৰি প্ৰতিগৰাকী সদস্যৰ বাৰ্ষিক ১ লাখ টকা উপাৰ্জনৰ বাট প্ৰশস্তীকৰণৰ বাবে ৩৫,০০০ টকাকৈ আগবঢ়োৱা হ'ব। লগতে এই আঁচনিৰ বাবে ৪,০০০ কোটি টকা ব্যয় কৰা হ'ব আৰু এই আঁচনিখন গোটৰ কাৰ্যকলাপৰ লগতে ব্যক্তিগত ব্যৱসায়িক পৰিকল্পনাৰ প্ৰতি দায়বদ্ধ SHG সদস্যসকলক প্ৰদান কৰা হ'ব। ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে চান্দোবী মহোৎসৱ ৱাজ ৰিচেণ্টলি চেলিব্ৰেটেড ইন হুইচ ষ্টেট? শেহতীয়াকৈ কোনখন ৰাজ্যত চান্দোবী মহোৎসৱ পালন কৰা হৈছে? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি অসম। অসমত শেহতীয়াকৈ চান্দোবী মহোৎসৱ পালন কৰা হৈছে। অসমৰ কামৰূপ জিলাৰ চান্দোবী হ্ৰদৰ সমীপত ১ জানুৱাৰীৰ পৰা ৫ জানুৱাৰীলৈকে এই চান্দোবী মহোৎসৱ অনুষ্ঠিত হৈছিল। এই চান্দোবী মহোৎসৱটো প্ৰত্যেক বছৰে ১ জানুৱাৰীৰ পৰা ৫ জানুৱাৰীলৈকে ৫ দিন ধৰি অনুষ্ঠিত হয়। ১৮৯৭ চনত হোৱা ভূমিকম্পৰ ফলত এই চান্দোবী হ্ৰদ গঠন হৈছিল। চান্দোবী নামটো খাচী ভাষাত চান্দ অৰ্থাৎ ৫ আৰু ডুবি অৰ্থাৎ ডুব যোৱাৰ পৰা আহিছে আৰু এই চান্দোবী হ্ৰদটো এটা মিঠা পানীৰ হ্ৰদ। এই চান্দোবী মহোৎসৱ প্ৰত্যেক বছৰে পালন কৰা হয়। এই উৎসৱ পালন কৰাৰ প্ৰধান লক্ষ্য বা উদ্দেশ্য কি বাৰু আপোনালোকে জানেনে? এই উৎসৱৰ মূল লক্ষ্য হৈছে ইক' টুৰিজমক উৎসাহিত কৰা আৰু এই হ্ৰদটোৰ যে দিনে দিনে পানী কমি আহিছে, গতিকে এই পানী কমি অহা হ্ৰদটোক ৰক্ষা দিয়া হৈছে ইয়াৰ মূল লক্ষ্য। এই হ্ৰদখন সংৰক্ষণ আৰু ৰাভা, গোৰ্খা, গাৰো, চাহ জনজাতি আদি জনগোষ্ঠীক সহায় কৰাই হৈছে এই উৎসৱ অনুষ্ঠিত কৰাৰ মুখ্য কাৰণ। ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে হু স্ক'ৰ্ড দ্য ছেকেণ্ড ফাষ্টেষ্ট চেঞ্চুৰী ইন ৰঞ্জী ট্ৰফি হিষ্ট্ৰী? ৰঞ্জী ট্ৰফিৰ ইতিহাসত কোনে দ্বিতীয় দ্ৰুততম শতক অৰ্জন কৰিলে? ইয়াৰ অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে ৰিয়ান পৰাগ। অসমৰ ৰিয়ান পৰাগে ৰঞ্জী ট্ৰফিৰ ইতিহাসত দ্বিতীয় দ্ৰুততম শতক অৰ্জন কৰিছে। এই ৰঞ্জী ট্ৰফিটো কাৰ স্মৃতিত প্ৰদান কৰা হয় জানেনে? নৱনগৰৰ জাম চাহাব কুমাৰ শ্ৰী ৰঞ্জিত সিং হজীৰ স্মৃতিত পটিয়ালাৰ মহাৰাজা ভূপিন্দৰ সিঙে এই ট্ৰফি প্ৰতি বছৰে প্ৰদান কৰে। এই প্ৰতিযোগিতাৰ প্ৰথমখন খেল ১৯৩৪ চনৰ ৪ নৱেম্বৰত মাদ্ৰাজ এতিয়াৰ চেন্নাইৰ চেপক খেলপথাৰত মাদ্ৰাজ আৰু মহীশূৰৰ মাজত অনুষ্ঠিত হৈছিল। ১৯৫৮-৫৯ চনৰ পৰা ১৯৭২-৭৩ চনলৈকে ১৫টা বেক টু বেক জয়কে ধৰি ৪১টা জয়েৰে মুম্বাইয়ে সৰ্বাধিক জয়লাভ কৰিছে ৰঞ্জী ট্ৰফিত। ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে ৰিচেণ্টলি হু হেজ বিন এৱাৰ্ডেড দ্য 2023 সাহিত্য একাডেমী এৱাৰ্ড ইন নেপালী লেংগুৱেজ ফৰ দ্য বুক নেপালী লোকসাহিত্যৰ লোকসংস্কৃতিক পৰিছায়া? শেহতীয়াকৈ নেপালী লোকসাহিত্যৰ লোকসংস্কৃতিক পৰিছায়া নামৰ গ্ৰন্থখনৰ বাবে নেপালী ভাষা ২০২৩ চনৰ সাহিত্য একাডেমী বঁটা কোনে লাভ কৰিছে? অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি যুদ্ধবীৰ ৰাণা। অসমৰ ডক্টৰ প্ৰণৱজ্যোতি বৰুৱা, নন্দেশ্বৰ দৈমাৰী আৰু যুদ্ধবীৰ ৰাণা সৰ্বমুঠ ৩ জনলৈ ২০২৩ বৰ্ষৰ সাহিত্য একাডেমী বঁটা প্ৰদান কৰিছে। নেপালী সাহিত্যৰ বাবে ৰচনা সাহিত্যৰ শিতানত যুদ্ধবীৰ ৰাণাই লাভ কৰিছে সাহিত্য একাডেমী বঁটা। তেওঁ নেপালী লোকসাহিত্যৰ লোকসংস্কৃতিক পৰিছায়া শীৰ্ষক গ্ৰন্থৰ বাবে এই বঁটা লাভ কৰিছে। অসমীয়া সাহিত্যৰ বাবে ডক্টৰ প্ৰণৱজ্যোতি বৰুৱালৈ আগবঢ়োৱা হৈছে সাহিত্য একাডেমী বঁটা। তেখেতৰ শ্ৰেষ্ঠ গল্প শীৰ্ষক গ্ৰন্থৰ বাবে আগবঢ়োৱা হৈছে এই বঁটাটো। আনহাতে বড়ো সাহিত্যৰ বাবে নন্দেশ্বৰ দৈমাৰীলৈ জিউ খাফৰিন দাখেন শীৰ্ষক গ্ৰন্থৰ বাবে আগবঢ়োৱা হৈছে ২০২৩ বৰ্ষৰ সাহিত্য একাডেমী বঁটা। তেখেতে চুটি গল্পৰ শিতানত এই বঁটাটো লাভ কৰিছে। উল্লেখযোগ্য যে ডক্টৰ প্ৰণৱজ্যোতি বৰুৱাৰ শ্ৰেষ্ঠ গল্প গ্ৰন্থখনে ২০২২ বৰ্ষত অসম প্ৰকাশন পৰিষদৰ বঁটা লাভ কৰিছিল। ইয়াৰোপৰি তেওঁৰ ৰচনাৰাজিৰ মাজত আছে খেহে কৈলাশনাথ, একুৰ বছৰ গল্প, এজাক এলেহুৱা কাউৰীৰ সাধু, বেৱাৰিছ লাছ আৰু অন্য গল্প, বিহুৱতী চৰাই আৰু অন্য গল্প আদি উল্লেখযোগ্য ৰচনাৰাজি আছে। আপোনালোকে এই সম্পূৰ্ণ ডিটেইলছখিনি চাই ল'ব। ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে ৰিচেণ্টলি মুখ্যমন্ত্ৰী লোকসেৱক আৰোগ্য যোজনা 2023 ইজ লঞ্চ ইন আছাম? শেহতীয়াকৈ অসমত মুখ্যমন্ত্ৰী লোকসেৱক আৰোগ্য যোজনা 2023 আৰম্ভ কৰা হৈছে। এই যোজনাটো কিহৰ লগত জড়িত? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ হেল্থ ইঞ্চুৰেঞ্চ স্কিম। ই হৈছে এটা স্বাস্থ্য বীমা আঁচনি।
মুখ্যমন্ত্ৰী লোকসেৱক আৰোগ্য যোজনা হৈছে অসম চৰকাৰৰ কৰ্মচাৰী পেঞ্চনাৰ আৰু তেওঁলোকৰ ওপৰত নিৰ্ভৰশীল লোকৰ বাবে অনলাইন চিকিৎসা বিল পৰিশোধ কৰা এটা আঁচনি। এই আঁচনিটো অসমৰ সকলো জনসাধাৰণৰ বাবে নহয়, এই আঁচনিটো কেৱল তেওঁলোকৰ বাবেহে যিসকলে চৰকাৰৰ অধীনত কৰ্মচাৰী হিচাপে কাম কৰিছে অথবা চৰকাৰৰ পেঞ্চনাৰ হয় অথবা তেওঁলোকৰ ওপৰত নিৰ্ভৰশীল ব্যক্তিৰ কাৰণেহে এই আঁচনিটো আৰম্ভ কৰা হৈছে। ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে হু এমং দ্য ফলোয়িং ইজ দ্য উইনাৰ অফ দ্য আছাম সৌৰভ এৱাৰ্ড 2023 ইন স্পৰ্টছ ছুইমিং। তলৰ কোনজন ক্ৰীড়াবিদে সাঁতোৰত 2023 চনৰ অসম সৌৰভ বঁটা লাভ কৰে? এইটো অলৰেডি মই আপোনালোকে কৈ দিছোঁ, লিষ্ট এটা দিছিলোঁ, তাত আপোনালোকে চালে নিশ্চয় দেখিবলৈ পাইছে। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি, এলভিছ আলী হাজৰিকা। এলভিছ আলী হাজৰিকাই সাঁতোৰত 2023 চনৰ অসম সৌৰভ বঁটা লাভ কৰিবলৈ সক্ষম হৈছে। 2019 চনত আমেৰিকাত কেটলিনা চেনেল পাৰ হোৱা অসমৰ প্ৰথমজন সাঁতোৰবিদ হিচাপে পৰিগণিত হৈছিল এলভিছ আলী হাজৰিকা। 2018 চনৰ জুন মাহত হাজৰিকাই ইংলিছ চেনেলৰ 29 কিলোমিটাৰ পাৰ হৈ সাঁতুৰি পাৰ হোৱাৰ প্ৰয়াস কৰিছিল। তেতিয়ালৈকে চেনেলটোত এই দূৰত্ব সাঁতুৰিব পৰা একমাত্ৰ অসমীয়া ব্যক্তি হিচাপে এলভিছ হাজৰিকাই আছে। ইয়াৰ পূৰ্বেও এলভিছ আলী হাজৰিকা আৰু তেওঁৰ সঙ্গী পশ্চিমবংগৰ ৰিমু সাহাই ইউৰোপৰ নৰ্থ চেনেল পাৰ হোৱা প্ৰথম ভাৰতীয়ৰ লগতে এছিয়ান ৰিলে দল হিচাপে ইতিহাস ৰচনা কৰিছিল। ইয়াৰ পিছৰটো প্ৰশ্ন হৈছে দ্য 76th বাইনিয়েল ছেছন অফ আছাম সাহিত্য সভা 2023 ৱাজ হেল্ড এট। অসম সাহিত্য সভাৰ 2023 চনৰ 67তম দ্বিবাৰ্ষিক অধিৱেশন কোন ঠাইত অনুষ্ঠিত হৈছিল? অপশ্যনসমূহৰ ভিতৰত শুদ্ধটো হৈছে অপশ্যন এ, নাৰায়ণপুৰ লখিমপুৰ। লখিমপুৰ ডিষ্ট্ৰিক্টৰ নাৰায়ণপুৰত 2023 চনৰ দ্বিবাৰ্ষিক অধিৱেশন অনুষ্ঠিত হৈছিল। আপোনালোকে মনত ৰাখি থব, অসম সাহিত্য সভাৰ পৰৱৰ্তী যিটো অধিৱেশন হ'ব অৰ্থাৎ 2025 চনত যিটো অধিৱেশন হ'ব সেইটো হ'ব বজালী জিলাৰ পাঠশালাত। ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে হু এমং দ্য ফলোয়িং ইজ দ্য নিউ প্ৰেচিডেণ্ট অফ বড়ো সাহিত্য সভা। বড়ো সাহিত্য সভাৰ নতুন সভাপতি কোন? অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি, ডক্টৰ সুৰত নাৰ্জাৰী। এই বড়ো সাহিত্য সভা গঠন হৈছিল 1952 চনৰ 16 নৱেম্বৰত আৰু এই বড়ো সাহিত্য সভাৰ মুখ্য কাৰ্যালয় আছে ৰূপনাথ বৰ্মা ভৱন, কোকৰাঝাৰত। আৰু এই বড়ো সাহিত্য সভাৰ প্ৰথম সভাপতি আছিল জয়ভদ্ৰ হাগজেৰ। এইখিনি আপোনালোকে ভালদৰে মনত ৰাখি ল'ব, কিয়নো অকল যে এই কুৱেশ্যনটোৱে আহিব তেনেকুৱা নহয়, ইয়াৰ লগত জড়িত অন্যান্য কুৱেশ্যনো আহিব পাৰে। গতিকে এডিশ্যনেল তথ্য যদি আপোনালোকে জানি থয় তেতিয়া পৰীক্ষা বহুতে আপোনালোকৰ এনচাৰ ছল্ভ কৰোঁতে সুবিধা হ'ব। ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে হুইচ ফিল্ম হেজ অউন দ্য 69th নেশ্যনেল ফিল্ম এৱাৰ্ড ফৰ বেষ্ট মিছিং ফিল্ম। কোনখন চলচ্চিত্ৰই শ্ৰেষ্ঠ মিছিং চলচ্চিত্ৰৰ বাবে 69তম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰিছে? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি, বুম্বা ৰাইড। বুম্বা ৰাইড নামৰ চলচ্চিত্ৰই শ্ৰেষ্ঠ মিছিং চলচ্চিত্ৰৰ বাবে 69তম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা এইবাৰ লাভ কৰিছে। এই চলচ্চিত্ৰৰ ডাইৰেক্টৰ অথবা পৰিচালক আছিল বিশ্বজিৎ বৰা। ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে হু হেজ বিন ৰিচেণ্টলি কনফাৰ্ড দ্য অৰুণোদয় সন্মান অফ দ্য আছাম সাহিত্য সভা ফৰ দ্য ইয়েৰ 2023। শেহতীয়াকৈ অসম সাহিত্য সভাৰ 2023 বৰ্ষৰ অৰুণোদয় সন্মান কাক প্ৰদান কৰা হৈছে? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি, ধৈৰ্য হাজৰিকা। অসম সাহিত্য সভাই ধৈৰ্য হাজৰিকাক 2023 চনৰ অৰুণোদয় বঁটা প্ৰদান কৰিছে। ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে হুইচ অফ দ্য ফলোয়িং ফিল্ম মেকাৰ্ছ ফ্ৰম আছাম হেজ বিন নমিনেটেড এজ দ্য বেষ্ট ডাইৰেক্টৰ এট এছিয়া পেচিফিক স্ক্ৰীণ এৱাৰ্ডছ। এছিয়া পেচিফিক স্ক্ৰীণ এৱাৰ্ডছত নিম্নলিখিত অসমৰ কোনজন চলচ্চিত্ৰ নিৰ্মাতাক শ্ৰেষ্ঠ পৰিচালক হিচাপে মনোনীত কৰা হৈছে? অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে ৰীমা দাস। ৰীমা দাসক তাৰাছ হাজবেণ্ডৰ বাবে এছিয়া পেচিফিক স্ক্ৰীণ এৱাৰ্ডছত শ্ৰেষ্ঠ পৰিচালকৰ বাবে মনোনীত কৰা হৈছিল। ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে নেম দ্য প্লেচ অফ আছাম হুৱেৰ দ্য ৱৰ্ল্ড সংস্কৃত সন্মিলন হেল্ড ইন দ্য লাষ্ট উইক অফ ডিচেম্বৰ 2023। অসমৰ কোন ঠাইত 2023 চনৰ ডিচেম্বৰ মাহৰ অন্তিম সপ্তাহত বিশ্ব সংস্কৃত সন্মিলন অনুষ্ঠিত হয়? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ, মঙলদৈ, দৰং ডিষ্ট্ৰিক্টৰ মঙলদৈত। আৰু এই সন্মিলন অনুষ্ঠিত হৈছিল 27, 28 আৰু 29 ডিচেম্বৰ 2023ত। এই ডেটখিনি মনত ৰাখি থ'ব। কুৱেশ্যন এনেকৈও আহিব পাৰে যে কেতিয়া অনুষ্ঠিত হৈছিল বুলি, তেতিয়া আপোনালোকে এই ডেটখিনি মনত ৰাখি থ'লে এনচাৰটো ছল্ভ কৰিব পাৰিব। ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে চেভেলিয়াৰ ডি লা এলজিয়ন দ্য অনিয়ৰ ইজ দ্য ষ্টেট অনাৰ অফ হুইচ কাউণ্ট্ৰি। চেভেলিয়াৰ ডি লা লিজন ডি অনিয়ৰ কোনখন দেশৰ ৰাজ্যিক সন্মান? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি, ফ্ৰান্স। এই সন্মানটো হৈছে ফ্ৰান্সৰ। কিৰণ নাডাৰ মিউজিয়াম অৱ আৰ্টছৰ অধ্যক্ষ কিৰণ নাডাৰক ভাৰতত থকা ফ্ৰান্সৰ ৰাষ্ট্ৰদূত ইমানুৱেল
লেনাইনে সেভিলিয়াৰ ডি লা লিজিয়ন ডি অনাৰ অৰ্থাৎ নাইট অফ দ্য লিজিয়ন অফ দ্য অনাৰ সন্মানেৰে সন্মানিত কৰিছিল। এই বঁটাৰ জৰিয়তে শিল্পৰ ক্ষেত্ৰখনত তেওঁৰ উল্লেখযোগ্য অৱদান, ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত সাংস্কৃতিক প্ৰৱেশৰ প্ৰসাৰৰ ক্ষেত্ৰত তেওঁৰ প্ৰচেষ্টা আৰু ভাৰত ফ্ৰান্সৰ সাংস্কৃতিক সম্পৰ্ক গঢ়ি তোলাৰ ক্ষেত্ৰত তেওঁৰ ভূমিকাক স্বীকৃতি দিয়া হয়। ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে হুইচ বায়োটেকনলজি কোম্পানী ৰিচিভ দ্য বেষ্ট প্ৰডাকশ্যন এৱাৰ্ড এট ৱৰ্ল্ড ভেকচিন কংগ্ৰেছ। বিশ্ব ভেকচিন কংগ্ৰেছত কোনটো জৈৱ প্ৰযুক্তি কোম্পানীয়ে সৰ্বোত্তম উৎপাদনৰ বঁটা লাভ কৰিছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ ভাৰত বায়োটেক। ভাৰত বায়োটেক নামৰ ভাৰতীয় জৈৱ প্ৰযুক্তি কোম্পানীয়ে 2023 চনৰ বিশ্ব ভেকচিন কংগ্ৰেছত শ্ৰেষ্ঠ উৎপাদন অথবা প্ৰক্ৰিয়া বিকাশৰ বঁটা লাভ কৰে। বিশেষকৈ ইনকভেক নামৰ ইণ্টাৰনেশ্যনেল কোভিড-19 ভেকচিন প্ৰস্তুত কৰা কোম্পানীটোৱে ভেকচিন উৎপাদন আৰু বিকাশৰ ক্ষেত্ৰত অগ্ৰণী কামৰ বাবে স্বীকৃতি লাভ কৰিছিল। বিশ্ব ভেকচিন কংগ্ৰেছ হৈছে ভেকচিন উদ্যোগৰ গৱেষণাৰ পৰা আৰম্ভ কৰি বাণিজ্যিক উৎপাদনলৈকে সকলো দিশ সামৰি লোৱা এক বিশ্বব্যাপী সমাৱেশ। বন্ধুসকল, আপোনালোকে আমাৰ ভিডিঅ'টো যদি চাই আছে আৰু চাই যদি ভাল পাইছে তেন্তে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু এই ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু লগতে কমেণ্ট কৰি জনাব যে ভিডিঅ'টো চাই কেনে পাইছে। আমাৰ নেক্সট কুৱেশ্যনলৈ যাওঁ। আমাৰ পিছৰ প্ৰশ্নটো হৈছে কালেমপুৰীৰ ৰাধাকৃষ্ণন ৰাও ওন দ্য ইণ্টাৰনেশ্যনেল প্ৰাইজ ইন হুইচ অফ দ্য ফলোয়িং ফিল্ড। তলৰ কোনটো ক্ষেত্ৰত কালেমপুৰীৰ ৰাধাকৃষ্ণন ৰাওৱে আন্তঃৰাষ্ট্ৰীয় পুৰস্কাৰ লাভ কৰে? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি ষ্টেটিষ্টিক্স, পৰিসংখ্যাৰ ক্ষেত্ৰত কালেমপুৰীৰ ৰাধাকৃষ্ণন ৰাওৱে আন্তঃৰাষ্ট্ৰীয় পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হৈছে। ভাৰতীয় আমেৰিকান গণিতজ্ঞ তথা পৰিসংখ্যাবিদ কালেমপুৰী ৰাধাকৃষ্ণন ৰাওক 2023 চনৰ আন্তঃৰাষ্ট্ৰীয় পৰিসংখ্যা বঁটাৰে সন্মানিত কৰা হৈছে। পৰিসংখ্যাৰ চিন্তাৰ ক্ষেত্ৰত গভীৰ প্ৰভাৱ পেলোৱাৰ বাবে তেওঁৰ যুগান্তকাৰী কামক এই বঁটাৰ দ্বাৰা স্বীকৃতি দিয়া হৈছে। কালেমপুৰী ৰাধাকৃষ্ণন ৰাও বৰ্তমান পেনচিলভেনিয়া অফ ষ্টেট ইউনিভাৰ্চিটি আৰু ইউনিভাৰ্চিটি অফ বাফেলোৰ এজন অধ্যাপক। ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে শূন্য টিম ফ্ৰম হুইচ ইনষ্টিটিউট ছিকিউৰ্ড ছেকেণ্ড প্লেচ ইন সোলাৰ ডিকেলথন বিল্ড চেলেঞ্জ। কোনটো প্ৰতিষ্ঠানৰ শূন্য দলে সোলাৰ ডেকালথন বিল্ড চেলেঞ্জত দ্বিতীয় স্থান লাভ কৰে? ইয়াৰ অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি IIT বম্বে। আমেৰিকাত অনুষ্ঠিত সৌৰ ডেকালথন বিল্ড চেলেঞ্জত ইণ্ডিয়ান ইনষ্টিটিউট অফ টেকনলজি অৰ্থাৎ IIT বম্বেৰ সৈন্য দলটোৱে দ্বিতীয় স্থান লাভ কৰিছিল। এই দলটোৱে বিশেষভাৱে মুম্বাইৰ উষ্ণ আৰু আৰ্দ্ৰ জলবায়ুত প্ৰচলিত বায়ু প্ৰদূষণৰ সমস্যা সমাধানৰ লক্ষ্যৰে শূন্য শক্তিৰ ঘৰ এটা ডিজাইন কৰিছিল। সৌৰ ডেকালথন বিল্ড চেলেঞ্জ হৈছে কলেজীয়া দলসমূহক বহনক্ষম আৰু শক্তিদক্ষ ঘৰ ডিজাইন আৰু নিৰ্মাণৰ বাবে প্ৰত্যয়ন জনোৱা এক সন্মানীয় প্ৰতিযোগিতা। ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে দ্য ৰেমন মেগছেছে এৱাৰ্ড ইজ কনফাৰ্ড বাই হুইচ কাউণ্ট্ৰি। ৰেমন মেগছেছে বঁটা কোনখন দেশে প্ৰদান কৰে? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি ফিলিপাইনছ। 64 বছৰ দীঘলীয়া অপেক্ষাৰ অন্তত ৰেমন মেগছেছে এৱাৰ্ড ফাউণ্ডেশ্যনৰ সদস্যসকলে ব্যক্তিগতভাৱে 1959 চনৰ ৰেমেন মেগছেছে বঁটা দালাই লামাক তেওঁৰ বাসগৃহত প্ৰদান কৰে। ফিলিপাইনছত ফাউণ্ডেশ্যনটোৱে প্ৰদান কৰা ৰেমন মেগছেছে বঁটা প্ৰথমে 1959 চনৰ আগষ্ট মাহত দালাই লামাক প্ৰদান কৰা হৈছিল। ৰেমন মেগছেছে বঁটাক এছিয়াৰ জনসেৱা নেতৃত্ব সম্প্ৰদায় উন্নয়নৰ ক্ষেত্ৰত ব্যতিক্ৰমী অৱদানৰ বাবে ব্যক্তি আৰু সংগঠনক স্বীকৃতি দিয়া এক সন্মান হিচাপে গণ্য কৰা হয়। ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে হুইচ নেশ্যন হোষ্টেড দ্য এছিয়ান ৰেছলিং চেম্পিয়নশ্বিপ 2023। 2023 চনত এছিয়ান ৰেছলিং চেম্পিয়নশ্বিপ কোনখন দেশে আয়োজন কৰিছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ কাজাখস্তান। কাজাখস্তানৰ আস্তানত অনুষ্ঠিত এছিয়ান ৰেছলিং চেম্পিয়নশ্বিপ 2023ত মহিলাৰ 68 কেজি শাখাত ৰূপৰ পদক লাভ কৰে ভাৰতীয় মল্লযুঁজাৰু নিশা দহিয়াই। নিশা দহিয়াই ফাইনেলত প্ৰৱেশ কৰে যদিও জাপানৰ আমি ইচিয়ে 10-0 গলত পৰাস্ত কৰি ৰানাৰ্ছ আপ হিচাপে অন্ত পেলায়। ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে হুইচ বেংক হেজ লঞ্চড এ কফি টেবল বুক টাইটলড দ্য বেংকাৰ টু এভৰি ইণ্ডিয়ান। কোনটো বেংকে দ্য বেংকাৰ টু এভৰি ইণ্ডিয়ান শীৰ্ষক কফি টেবুল কিতাপ মুকলি কৰিছে? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি ষ্টেট বেংক অফ ইণ্ডিয়া। ভাৰতীয় ষ্টেট বেংকে এই দ্য বেংকাৰ অফ এভৰি ইণ্ডিয়ান শীৰ্ষক কিতাপখন উন্মোচন কৰিছে। ভাৰতৰ স্বাধীনতাৰ মনোভাৱৰ প্ৰতি শ্ৰদ্ধাঞ্জলি হিচাপে কাম কৰা এই গ্ৰন্থখনে ৰাষ্ট্ৰ নিৰ্মাণৰ ক্ষেত্ৰত SBIৰ অৱদানৰ ওপৰত আলোকপাত কৰিছে। এই কিতাপখনত বেংকৰ নৈতিকতা, প্ৰযুক্তিগত উন্নতি আৰু ৰূপান্তৰৰ লগতে SBI গ্ৰহণ কৰা গুৰুত্বপূৰ্ণ পদক্ষেপসমূহ প্ৰদৰ্শন কৰা হৈছে। ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে হুইচ এডিশ্যন অফ স্লিনেক্স 2023 ৱাজ হেল্ড বিটুইন ইণ্ডিয়া এণ্ড শ্ৰীলংকা। ভাৰত আৰু শ্ৰীলংকাৰ মাজত স্লিনেক্স 2023ৰ কোনটো সংস্কৰণ অনুষ্ঠিত হৈছিল?
ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন এ 10th দশম সংস্কৰণ অনুষ্ঠিত হৈছিল এই অনুশীলন দুটা পৰ্যায়েৰে গঠিত আছিল হাৰ্বাৰ ফেজ আৰু সি ফেজ প্ৰত্যেকটো অনুশীলন 3 দিনীয়া আছিল ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে আইআইটি মাদ্ৰাজ উইল সেট আপ ইটস ফাৰ্ষ্ট ইন্টাৰনেশ্যনেল কেম্পাছ ইন হুইচ কাউন্ট্ৰি আইআইটি মাদ্ৰাজে কোনখন দেশত প্ৰথম আন্তঃৰাষ্ট্ৰীয় কেম্পাছ স্থাপন কৰিব অৰ্থাৎ এই প্ৰশ্নটো এনেকৈ হ'ব নালাগিছিল এটো উইল সেট আপ ইয়াত হ'ব নালাগে কিয়নো অলৰেডি কেম্পাছ সেট আপ কৰা হৈ গৈছে ৰিসেন্টলি ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন সি তানজানিয়া ভাৰতীয় প্ৰযুক্তি প্ৰতিষ্ঠান মাদ্ৰাজে তানজানিয়াৰ জাঞ্জিবাৰত প্ৰথমটো আন্তঃৰাষ্ট্ৰীয় কেম্পাছ স্থাপন কৰে যেটো ৰিসেন্টলি 2023 চনৰ 6 নৱেম্বৰত উদ্বোধন কৰা হৈছিল আজিৰ ভিডিঅ'ৰ অন্তিমটো প্ৰশ্ন হৈছে ইণ্ডিয়াজ টলেষ্ট ষ্টেচু অফ বি.আৰ. আম্বেদকাৰ ৱাজ আনভিল্ড ইন হুইচ চিটি ভাৰতৰ সৰ্বোচ্চ বি.আৰ. আম্বেদকাৰৰ প্ৰতিমূৰ্তি কোনখন চহৰত উন্মোচন কৰা হ'ল ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন এ হায়দৰাবাদ ভাৰতীয় সংবিধানৰ প্ৰণেতা বি.আৰ. আম্বেদকাৰৰ 132 সংখ্যক জন্মবাৰ্ষিকী উপলক্ষে তেলেংগানাৰ হায়দৰাবাদত 125 ফুট ওখ আম্বেদকাৰৰ ব্ৰঞ্জৰ প্ৰতিমূৰ্তি স্থাপন কৰা হয় ৰাজ্যিক সচিবালয়ে অৰ্থাৎ তেলেংগানাৰ ৰাজ্যৰ ৰাজ্যিক সচিবালয়ৰ সমীপত হুছেইন সাগৰ হ্ৰদৰ ওপৰেৰে চাই থকা এই প্ৰতিমূৰ্তিটো 360 টন ষ্টেইনলেছ ষ্টীল ব্যৱহাৰ কৰি নিৰ্মাণ কৰা হৈছে সো বন্ধুসকল আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছো যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পাইছে তেন্তে প্লিজ লাইক কৰিব কমেন্ট কৰিব আৰু ভিডিঅ'টো শেয়াৰ কৰিবলৈ নাপাহৰিব আৰু যদি আপোনালোকে আমাৰ চেনেলত প্ৰথমবাৰ ভিডিঅ' চাই আছে তেন্তে প্লিজ আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি নটিফিকেশন বেল অন কৰি ৰাখিবলৈ নাপাহৰিব কিয়নো আমাৰ চেনেলত আপলোড হোৱা বিভিন্ন ধৰণৰ এডুকেশ্যনাল আৰু ইনফৰমেটিভ ভিডিঅ'সমূহ তেতিয়াহে সহজতে আপোনালোকে চাবলৈ সুবিধা পাব সো আজিলৈ ইমানতে সামৰণি মাৰিছো ধন্যবাদ